দাম্পত্যৰ জীৱনত সুখী হৈ থাকিবলৈ আঁতৰি চলক এনে কিছু কৰ্মৰ পৰা। নাম্বাৰ 1, আপোনাৰ পাৰ্টনাৰৰ এগেইনষ্টত কেতিয়াও কোনো ডাঙৰ কথা নকব। যেনে তোমাৰ মা দেউতাৰ এনেকুৱা, তোমাৰ ককাই ভাই এনেকুৱা, তোমাৰ বাই ভনী এনেকুৱা। এইবিলাক কথা কেতিয়াও পাৰ্টনাৰক নকব, কাৰণ আপুনিও হয়তো নিবিচাৰে আপোনাৰ ঘৰখনৰ প্ৰিয় মানুহখিনিৰ কথা কোনোবাই বেয়াকৈ কোৱা। তেনেস্থলত যিটো কথা আপুনিয়ে সহ্য কৰিব নোৱাৰে, সেইটো কথা আপোনাৰ পাৰ্টনাৰে সহ্য কৰিব পাৰিব বুলি কেনেকৈ ভাবিলে? সেইকাৰণে এনেকুৱাবিলাক কথাৰ পৰা আঁতৰি থাকক। লাইফ পাৰ্টনাৰৰ লগত কেতিয়াও কথাবোৰ কম্পেয়াৰ কৰি নাপাতিব। যেনে মই তোৰ কাৰণে আমুক 1000 টকীয়া কাপোৰ আনিলো, মই তোৰ কাৰণে আমুকটো এৰিলো, মই তোৰ কাৰণে আমুকাক মাতিবলৈ এৰিলো। এনেকুৱাবিলাক কথাৰ পৰা সদায় বিৰত থাকক। এইবিলাক হিচাপ নিদিব আৰু হিচাপ নল'বও, কাৰণ প্ৰেমত হিচাপ নচলে।